Hi friend, good morning. কি খবৰ আপোনালোক সকলোৱে ভালে আছে ময়ো ভালে আছো তো আজি মৰ্নিং আহিছো আপোনালোকৰ মাজত তো আজি চাওক মই এটা নিউ লুকত আহিছো চাওক কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে চাওক কেনেকুৱা লাগিছে আৰু এতিয়া মই ডিউটিত আছো তো মই ভাবিছো আজি মই আপোনালোকক কিছু বস্তু দেখাম মানে মই য'ত কাম কৰো তো তাৰ কিছু বস্তু মই দেখাম তো আপোনালোকে চাই যাব আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব তো বলক দেখাম এতিয়া তো গাইজ মোক আজি সুধিছে মোৰ লগৰ এইজনে মই ব্লগ বনাব আহিছো না ডিউটি কৰিব আহিছো তো মই কৈছো তাক মই ডিউটিও কৰো ব্লগো বনাও ইনষ্টাও কৰো ফেচবুক কৰো হোৱাটছআপো কৰো তো এইয়া আমাৰ পাগলটোই কৈছে এইয়া তুম পাগলটো তো ইয়াক দেখিছে আগৰ ভিডিঅ'টো দেখিছে তো বহুত কামোৰ হয় এটা আৰু যিটি বকি থাকে মোৰ ওচৰত তো সেইকাৰণে ক'ব নোৱাৰো বাকিখিনি কথা ইয়াৰ লগতে অলপ লেকচাৰ দি আছো বেছি নহয় অলপ তিনি তো গাইজ বলক আজি মই দেখাই আছো প্ৰথম আমাৰ আল্ট্ৰাসাউণ্ড ৰুমটো তো এইটো আমাৰ আল্ট্ৰাসাউণ্ড ৰুম হয় চাওক ইয়াতে আপোনাৰ এইটো মনিটৰ হয় ইয়াতে আপোনাৰ ৰিপৰ্ট বনায় আৰু আল্ট্ৰাসাউণ্ড মেচিনটো কেনেকৈ আল্ট্ৰাসাউণ্ড কৰে সেইটো মেচিন মই দেখাই আছো দুটা মেচিন আছে আমাৰ এইটো এটা মেচিন আৰু এইটো এটা মেচিন ৰব আন্ধাৰ হৈ আছে মই লাইট জ্বলাই আছো তো গাইজ চাওক এইটো এটা আমাৰ আল্ট্ৰাসাউণ্ড ৰুম হয় ইয়াৰ এইখন বিচনাতে পেচেণ্ট শুৱাই আৰু এইটো মেচিনেৰে কৰে মেচিনটো আপোনালোকক দেখাই আছো তো মেচিনটো চাব আপোনালোকে চাই ল'ব মেচিনটো কেনেকৈ আল্ট্ৰাসাউণ্ড কৰে দেখাব নোৱাৰিম কাৰণ এতিয়া আল্ট্ৰাসাউণ্ডৰ পেচেণ্ট নাই কেতিয়াবা মই দেখাই দিম চাওক এইটোৱে আমাৰ আল্ট্ৰাসাউণ্ডৰ মেচিন এইটো মেচিনেৰে আপোনালোকক আল্ট্ৰাসাউণ্ড কৰা হয় চাওক এইটো আল্ট্ৰাসাউণ্ড মেচিন হয় আৰু এইবিলাকতো জানে এইটো জেলি এইটোৰে লগাই আল্ট্ৰাসাউণ্ড কৰাৰ সময়ত এইটো লাগে আৰু এইবিলাক গ্ৰুপ এইটোৰে আল্ট্ৰাসাউণ্ড কৰে ইয়াতে জেলিটো লগাই লয় ইয়াতে আৰু এইটোৰে কৰে মানে আল্ট্ৰাসাউণ্ড কৰে এইটোৰে আৰু বাকী আছে মেচিনবিলাক আছে মই দেখাম গোটেইখিনিয়ে দেখাম আজি ক'ত কি কেনেকৈ ক'ত কি কৰে গোটেইখিনিয়ে দেখাই দিম যিখিনি পাৰোঁ মানে দেখাম আপোনালোকক চাই থাকিব আপোনালোকে বলক আৰু এইটোত আহিছোঁ আমাৰ এক্সৰে ৰুম এক্সৰে কোনটো মেচিনেৰে কৰা হয় মই গোটেই দেখাম এইটো আমাৰ এক্সৰে মেচিন হয় এইটোৰে এক্সৰে কৰা হয় চাওক ইমান ডাঙৰ মেচিনটো চাওক গোটেইখিনি দেখাই আছোঁ মেচিনটো একদম ওপৰলৈকে আছে তাত লগা নাই অলপ ফাঁক আছে আৰু এইখন বিচনা হয় এইখন বিচনাতে শুৱাই কিনে এক্সৰেটো কৰে আৰু তাতো কৰিব লাগে গতিকে এইটো আমাৰ এক্সৰে ৰুম হয় এইটো এক্সৰে মেচিন হয় তো গোটেই আপোনাক দেখাই আছোঁ আজি ক'ত কেনেকৈ কি কৰে আৰু ইয়াতে কৰে ইয়াতে লৈ লয় আৰু এইটো এক্সৰে যিটো কৰে ইয়াতে এইটো ফিল্মটো হয় ইয়াত ৰাখিছে আৰু ইয়াতে ৰিপৰ্টবিলাক ওলায় এক্সৰে ৰিপৰ্টবিলাক ইয়াতে ওলায় এইবিলাক দেখিছেনে এইবিলাক এক্সৰে ফিল্ম হয় এইটো এক্সৰে ফিল্ম এইটো ব্লেংক ফিল্ম হয় এইটো কৰা নাই এতিয়ালৈকে তো চাই থাকিব মই দেখাই আছোঁ বলক আৰু বলক আজি আমাৰ লেবটো দেখাই আছোঁ এইটো আমাৰ লেব হয় ইয়াতে গোটেই সকলোবোৰ ব্লাড টেষ্ট কৰা হয় ইউৰিন টেষ্ট ষ্টুল টেষ্ট গোটেইখিনি আমাৰ ইয়াত কৰা হয় চাওক কিমান ডাঙৰ হয় আমাৰ ব্লাডৰ ৰুমটো চাওক ইয়াতে ব্লাড টেষ্ট কৰা হয় আৰু ব্লাডৰ মেচিনবিলাক মই দেখাই আছোঁ এইটো ব্লাডৰ মেচিন হয় এইটো য'ত টেষ্টবিলাক কৰা হয় বহুতকেইটা আছে মেচিন এইটো মনিটৰ হয় বাৰু দেখিছে এইটো আগতে আৰু এইবিলাক মেচিন হয় ইয়াতে গোটেই টেষ্টবিলাক কৰা হয় এইটো এটা এইটো চলিয়ে আছে অলৰেডি ইয়াতে দিয়া আছে তো মই গোটেই দেখাই আছোঁ অলপ দেখাই আছোঁ ইমান দেখাব নোৱাৰোঁ আৰু এইবিলাক টেষ্ট আছে ইয়াতে এইবিলাক দেখিছে এইবিলাক গোটেই আপোনালোকক দেখাইছোঁ আৰু মেইন ব্লাড যিটোৰে কৰে ৰিপৰ্টবিলাক কৰে এইটো ইয়াতে আছে দেখিছেনে আপোনালোকে গোটেই দেখিছে আৰু দেখাব আছে বলক তো গাইজ দেখাই আছোঁ মই তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব মোক যিহেতু গোটেইখিনি দেখাব পৰা নাই আপোনালোকক অলপ দেখাই আছোঁ অলৰেডি তো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বলক আৰু দেখাই আছোঁ কিছু আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ এইটো ব্লাড হয় চাওক এইটো ব্লাড
দেখিছেনে ইউৰিটেল হোল ব্লাড এইটো দেখিছে ফাইলবিলাকত এনেকৈ ব্লাড লয় ইয়াতে ব্লাড আছে চাৰিও দেখিছে তো বোলক আৰু কিবা কিবি দেখাব আছে আমাৰ পেচেণ্ট অলৰেডি বহি আছে বেছি পেচেণ্ট নাই কাৰণ এইটো দেখিছেনে তো বেছি পেচেণ্ট নাই কাৰণ এতিয়া কৰোণা সময় আমাৰ ৰিচেপশ্যনটো মই দেখাই আছোঁ ৰিচেপশ্যনৰ এইটো চব এইজনী বৰ্ণালী আৰু এই এজনী পুনম চাওক দেখাই আছোঁ এইটো আমাৰ ৰিচেপশ্যন যেতিয়া পেচেণ্ট আহে ইয়াতে বিলিং কৰিব লাগে আৰু যিবিলাক টেষ্ট কৰে চব ইয়াতে পে'মেণ্ট হয় গোটেইখিনি ইয়াতে হয় গতিকে চাই লওক এইটো আৰু ফ্ৰণ্ট চাইডটো মই দেখাই আছোঁ চাই থাকিব নাই কাৰণ এতিয়া কৰোণা সময় সেই গতিকে ইমান পেচেণ্ট অহা নাই যিখিনি একদম ইমাৰ্জেঞ্চিখিনি আহিছে তো মৰ্ণিং ভাগতে আহি গৈছে এতিয়া পেচেণ্ট নাই তো সেইকাৰণে বৰিং তো কি কৰোঁ এটা ভ্লগে বনাই দিলোঁ তো সেইবাবে অলপ বনালোঁ তো আপোনালোকে চাই থাকিব আৰু দেখাম আগলৈ আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ বাই বাই